এই মুহূৰ্তত দিবলৈ লৈছো এক বিগ ব্ৰেকিং নিউজ। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈছে। বিশ্ববিদ্যালয়ৰ ফেন কম্পিউটাৰ CPU চুৰি, নিৰাপত্তাহীনতাত ভুগিছে ছোৱালী আৱাসৰ ছাত্ৰীসকল। অচিনাক্ত লোকে প্ৰৱেশ কৰে ছোৱালী আৱাসৰ ভিতৰত। বজালী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈছে। বিশ্ববিদ্যালয়ৰ ফেন কম্পিউটাৰ CPU চুৰি, নিৰাপত্তাহীনতাত ভুগিছে ছোৱালী আৱাসৰ ছাত্ৰীসকল। অচিনাক্ত লোকে প্ৰৱেশ কৰে ছোৱালী আৱাসৰ ভিতৰত। বজালী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। যোৱাকালি বিশ্ববিদ্যালয়ত এটা খুব লজ্জিত কথা আচলতে চুৰ আহি কিনে ইয়াত মানে বহুটা ডিপাৰ্টমেণ্টৰ ফেন লগতে CPU এনেকুৱা কিছুমান মানে লাগতিয়াল সামগ্ৰী চুৰ কৰি লৈ গৈছে। আমি জনামতে 15খনতকৈ অধিক ফেন, চলিত ফেন আৰু CPU ভাল লৈ গৈছে। লগতে খুবেই লজ্জাজনক কথা আচলতে। মই এইবাৰ ছাত্ৰ কথা এবাৰ নৱনিৰ্বাচিত নতুনকৈ সাধাৰণ সম্পাদক হৈছোঁ আৰু প্ৰথমটো দিনৰ এইটো প্ৰথমটো আচলতে এনেকুৱা এটা কেছ। সমস্যাৰ ভিতৰত এইটো এটা চুৰৰ সমস্যাটো বিশেষকৈ বহুত ডাঙৰ সমস্যা। কাৰণ ইউনিভাৰ্চিটিখনত আমাৰ যিটো কেমেৰা CCTV হ'ব লাগে একেবাৰে নাই। আছে VC অফিচ, যিটো আমাৰ প্ৰশাসনিক ভৱন, তাৰ আগত আছে, কিন্তু গোটেই বিশ্ববিদ্যালয় চৌহদত যিটো আমাৰ কেমেৰাৰ ব্যৱস্থা থাকিব লাগে সেইটো নাই। ইয়াত আছে চিকিউৰিটি আছে মাত্ৰ 4জন। কিহৰ বাবে ইউনিভাৰ্চিটি এখনত 4জন চিকিউৰিটিৰে হয় নেকি বিশ্ববিদ্যালয় এখন? গতিকে খুবেই লজ্জাজনক কথা। আমি যেতিয়া ক'ব গৈছিলোঁ, আজি আমাক কৈছে যে 4জন চিকিউৰিটিৰ ক্ষেত্ৰত মানে যিটো বাজেট, যদি চিকিউৰিটি আমি বঢ়াব লাগে, আমাৰ হাতত ইমান বাজেট নাই তেওঁলোকক দিব বাবে। এনেকুৱা আচলতে কথা আমি আৰক্ষী প্ৰশাসনক ইতিমধ্যে খবৰ কৰিছোঁ। তেওঁলোকে কম সময়ৰ ভিতৰতে আমাৰ বিশ্ববিদ্যালয়ত আহি উপস্থিত হ'ব বুলি আমাক অৱগত কৰিছে। কিন্তু আচলতে এইবিলাক দিশটোৰ প্ৰতি যেন নিৰাপত্তাৰ ক্ষেত্ৰত কথাটো ক'বলৈ গ'লে আজি আচলতে এইটো আজিৰ নহয়, আৰু কেইমাহমান আগত আমাৰ জুলজি ডিপাৰ্টমেণ্টত কিছুমান লাগতিয়াল সামগ্ৰী চুৰ কৰিছে। এই চেগতে আমি কওঁ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ ভিতৰত বিশ্ববিদ্যালয় চহৰত আমাৰ গাৰ্লছ হোষ্টেল। খুবেই লজ্জাজনক ঘটনা। আজি লাজৰ কথা হৈছে এনেকে বাতৰি প্ৰচাৰ কৰিব লগা হৈছে বিশ্ববিদ্যালয়খনৰ পৰা। কাৰণ এখন বিশ্ববিদ্যালয়ত ফেন চুৰ হোৱা কথাটো এইটো খুবেই লাজৰ কথা। ইয়াতেতো এনেকুৱা হয়, চিকিউৰিটিৰ প্ৰব্লেম বহুত আছে। আৰু মেইনলি মই গাৰ্লছ হোষ্টেলত আছিলোঁ, যিহেতু গাৰ্লছ হোষ্টেলৰ কথাখিনিয়ে কওঁ। গাৰ্লছ হোষ্টেলত কেইমাহমান আগতো তেনেকুৱা ল'ৰা এজন আহি কিনে সোমাই ছোৱালীখিনিক চাই আছিলে, ৰুমৰ ফালেদি চাই আছিলে। তাৰপিছত আমাৰ CCTV আছে, গাৰ্লছ হোষ্টেলত নথকা নহয়। আমাৰ এনেকুৱা হোৱাৰ পিছত CCTV দিছিলে। CCTV ফুটেজত যিটো আহিছে যে ল'ৰাজন আহিছে, চাই আছিলে, কোনফালেদি গৈছে। আমি কৰ্তৃপক্ষক জনোৱাৰ পিছতো আমাক সেইটো সমাধান নিদিলে। এনেকুৱা হৈছে যে বিশ্ববিদ্যালয়ক মানে লাজ মানে সেই হ'ব, ৰেপুটেশ্যনত কথা আহিব, ইউনিভাৰ্চিটিৰ কিবা আহিব, এনেকুৱা এটা কথা মানে অথৰিটিৰ পৰা আমি শুনা পাইছোঁ, যিটো আমাক খুবেই বেয়া লাগিছে। কাৰণ আমি এইটো সমাধান পোৱা নাই। যদি আজি এনেকুৱা হৈছে, এইটো গাৰ্লছ হোষ্টেলৰ কথাটো 2 মাহমান আগৰ কথা বা 3 মাহমান আগৰ কথা, আজি এনেকুৱা ফেন চুৰ হৈছে, পিছলৈকে যে নহ'ব কিবা কথা আছে নেকি? হ'বইতো, এনেকুৱাতো হৈয়ে থাকিব। যদি সমাধান নিবিচাৰো, অথৰিটিয়ে যদি কামখিনি নকৰে, আমাৰ চিকিউৰিটিৰ পৰা হওক, CCTVৰ পৰা হওক, মেইনলি CCTV, কাৰণ CCTV থাকিলে আজি হয়তো ইয়াৰ সমাধান ওলালে হয়, নিশ্চয় ওলাল হয়। CCTV লাগে, কিন্তু আমি ইমান দিনৰ পৰা আমি দাবী জনাইছো যে আমাৰ এইটো সমাধান লাগিব। এইবাৰ আমি ওলাই আহিছো, আমি সকলোকে বিশ্ববিদ্যালয়ৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে চবকে ওলাবলৈ আহ্বান জনাইছো। কাৰণ আমি এনেকে যদি নিৰাপত্তা আমি যদি ইয়াতে নকৰো, তেতিয়াতো এইটো বহুত এখন বিশ্ববিদ্যালয় কেনেকে ক'ম, আমি নোৱাৰোতো ক'ব বিশ্ববিদ্যালয় এখন। তো আমাক এইটো সমাধান লাগিব। আমি একদম এইটো অথৰিটিৰ আগত আমি এইটো দাবী জনাইছো। নহ'লে আমাৰ সাধাৰণ সম্পাদকে কোৱা নিচিনা আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'ম বুলি ভাবিছো।